শুই থকা অৱস্থাতেই নেপালৰ জলপ্ৰলয়ত উটি গ'ল অসমৰ বতদল নাথ। নেপালৰ প্ৰাকৃতিক দুৰ্যোগত সন্ধানহীন হৈ আছে দবকাৰ এই যুৱকজন। বিগত ৮টা বছৰ ধৰি কৰ্মৰত হৈ আছিল নেপালত। নেপালত সংঘটিত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত সন্ধানহীন হৈ আছে দবকাৰ এজন যুৱক। সন্ধানহীন হৈ থকা যুৱকজন দবকাৰ হিন্দু ব্লক গাঁৱৰ বাসিন্দা বতদল নাথ। জানিব পৰা মতে প্ৰায় ৮ মাহৰ পূৰ্বে কৰ্মসূত্ৰে নেপাললৈ গৈছিল বতদল নাথ। এটা বিদ্যুৎ যোগান কোম্পানীত কৰ্মৰত আছিল যুৱকজন। ঘটনাৰ দিনা কোম্পানীত নিশা কাম কৰি পুৱা ৰুমলৈ আহি শুই আছিল বতদল। আৰু সেই সময়তেই সংঘটিত হৈছিল এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। হঠাৎ অহা প্ৰবল পানীৰ সোঁতে যুৱকজনৰ সৈতে আন কেইবাজনৰ লোকক উটুৱাই লৈ গ'ল। এগৰাকী গৌতম দাস আৰু এগৰাকী বতদল নাথ দুয়োগৰাকী ব্যক্তি কৰ্মসূত্ৰে নেপালতে আছিলে, কিন্তু তেখেতসকল যোৱা 1 বছৰমান আগতে গৈছিলে ইয়াৰ পৰা। যোৱা যিটো মহাপ্ৰলয় হৈছে নেপালত, সেই মহাপ্ৰলয়ত তেখেতসকলৰ মানে এজন নাইট ডিউটি কৰি পেলাই আহি পেলাই আমি শুনামতে আৰু ঘৰত শুইছে আৰু শোৱা অৱস্থাত সেই মহাপ্ৰলয় বানে তেখেতক ঘৰ দুৱাৰ গোটেইখিনি উটুৱাই লৈ গৈছে। নাইট ডিউটি কৰিছিলে আৰু ডেট মানে শুই আছে, শোৱাত তাকে এটা অৱস্থা লৈ গ'ল তাক। আৰু মানুহ আছে লগত, আৰু 10-12জন মানুহ আছে লগত, আৰু তাৰ লগত নাইট ডিউটি কৰি আছে, তাক লৈ গ'ল আৰু নাথ। আৰু বেলেগ বহুত মানুহ আছে, বিহাৰী মানুহ আছে। জানিব পৰা মতে বতদল নাথৰ সৈতে একেটা ৰুমতে থকা প্ৰায় 14গৰাকী লোককো প্ৰবল সোঁতে উটুৱাই নিয়ে। ইফালে সৌভাগ্যক্ৰমে এই ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰে দবকাৰ আন এগৰাকী যুৱক তথা বতদল নাথৰ সতীৰ্থ কৰ্মচাৰী গৌতম দাস। লগতে আন এজনক হেলিকপ্টাৰ যোগে তেখেতক উদ্ধাৰ কৰিছে নেপাল চৰকাৰে, গৌতম দাস। উল্লেখ্য যে এই ঘটনাৰ বিষয়ে গৌতম দাসে ফোনযোগে নিজৰ পৰিয়ালৰ লোকক অৱগত কৰে। ইয়াৰ পাছতেই বতদল নাথৰ পৰিয়ালত হাহাকাৰ লাগে। ইফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰি দিয়া বিশেষ নম্বৰৰ সৈতেও যোগাযোগ কৰিছে পৰিয়ালটোৱে। বৰ্তমান বতদল নাথৰ সন্ধান উলিয়াবলৈ উদ্ধাৰ অভিযানৰ ওপৰত আশা কৰাৰ বাদে পৰিয়ালটোৰ হাতত একোৱেই উপায় নাই। তেওঁলোক এতিয়া আশাবাদী অসম তথা ভাৰত চৰকাৰৰ ওপৰত। ভাৰত চৰকাৰলৈ ইয়াতে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে তেখেতক উদ্ধাৰ কৰি পেলাই যাতে পৰিয়ালৰ হাতলৈ পঠিয়াই দিয়া হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো ভাৰতীয় অসম দিল্লীস্থিত অসম ভৱনৰ কেইগৰাকীমান SCS বিষয়াৰ নাম্বাৰ মুকলি কৰিছিলে, তেখেতসকলৰ লগত আমি যোগাযোগ কৰিছোঁ। তেখেতসকলে গোটেই ডিটেইলছখিনি লৈ গৈছে, আমাক কৈছে জনাব বুলি, কিন্তু এতিয়ালৈকে একো খবৰ দিয়া নাই। আমিও আশা কৰিছোঁ তেখেতসকলে আমাক খবৰটো দিব, অঞ্চলবাসীক এই এনেধৰণৰ এটা যি ধৰণৰ ঘটনা ঘটিছে সেই ঘটনাটোৰ পৰা আমাক মানে তেখেতসকলেও আমাক মানে কিবা এটা উপায় দিব বুলি আমি এটা আশা কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে অসমৰ হওক বা ভাৰতবৰ্ষৰ হওক যিসকল ব্যক্তি এতিয়াও আবদ্ধ হৈ আছে, সকলো ব্যক্তিক যাতে নেপালৰ এই মহাপ্ৰলয়ত যিসকল আবদ্ধ হৈছে তেখেতসকলক আচলতে উদ্ধাৰ কৰিব লাগে আৰু পৰিয়ালৰ লোকক সমজাই দিব লাগে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।